নমস্কাৰ, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া দুপৰীয়া মই গৈ আছোঁ ঘৰলৈ স্কুলত ছুটি হৈ। দেখিছে আপোনালোকে ৰবাব টেঙা। আজি ৰবাব টেঙাৰ জুতি লওঁ। নিশ্চয় আপোনালোকে সকলোৱে খায় ৰবাব টেঙাৰ জুতি এবাৰ ল'লে এৰিব নোৱাৰি। আঘোণ মাহত পথাৰত ৰবাব টেঙাৰ জুতি সকলোৱে জানে। অৱশ্যে আজি ঘৰতে খাম সকলোৱে মিলি। বহুত দিনৰ পৰা ৰবাব টেঙা খাম বুলি ভাবিছোঁ। এই দাদাহঁতৰ ঘৰত স্কুলৰ কাষতে দাদাহঁতৰ ঘৰতে তেওঁলোকৰ ঘৰৰ পৰা লৈ আহিলোঁ। বলক এতিয়া ঘৰলৈ যাওঁ। গৈ আছোঁ এতিয়া তাতে লগ পাম। বন্দিতাৰ ঘৰত আজি টেঙা খাবলৈ আহিলোঁ। বন্দিতাৰ ঘৰত একেলগতে খাম বুলি ভাবিছোঁ। এয়া বন্দিতাৰ ঘৰত ফুলখিনি দেখাওঁ আগতে টেঙা খোৱা মাকে ধুনীয়াকৈ চিকনাই মেলি থৈ দিছে। এইবাৰ এইটো হৈছে সপৰগন্ধা। এই ফুলপাহ কিন্তু বহুত লেতেৰা গোন্ধায়, নহৰু গোন্ধ। আপোনালোকে নিশ্চয় চিনি পাইছে। আৰু এইফালে আকৌ দেখাইছে এয়া ধুনীয়াকৈ টাব থৈ দিছে বন্দিতাৰ ঘৰত। এই বন্দিতা ভণ্টি ঘৰত এই ছিজন ফুলা এই ঠাণ্ডা দিনত ফুলে দেখিছেনে। লতাও নহয়, খুব ভাল লাগে এই ফুল। আৰম্ভ কৰিছে এতিয়া ফুলে, ফেব্ৰুৱাৰী মাৰ্চলৈকে ফুলি থাকে। এই ফুলটো আপোনালোকে নিশ্চয় চিনি পাইছে, মচন্দা। এই বৰ বেছি ডাঙৰ নহয়, কাটি দিলে কলম কাটিলে। আৰু এই পিছফালে এই ৰঙাজোপাৰ ৰঙা মচন্দা। কিবা এটা মৰম লাগে ফুলো থাকিলে বাৰীখন, যদিও কেঁচা ঘৰ বৰ ভাল। সেইটো হৈছে আপোনাৰ অশোক, সেইটো অশোক বুলি কয়। এই ফুলৰ গন্ধ বন্দিতা মাকে পাচলি দিবলৈ আৰম্ভ কৰিলেই। এইফালে সৰু বেৰ দি আপোনাৰ শাৰী চাদৰ নুৰিয়াই থৈ দিছে। নুৰিয়াই এইখিনি চাগে লাই, কবি দিলে, ধনিয়া দিলে, এনেখন ধুনীয়া হৈছে। আজি আপোনালোকক মামী ফুলনিখন আৰু সৰুৱা শাকনি বাৰীখন দেখুৱালোঁ। এতিয়া বলক আমি সকলোৱে মিলি এতিয়া ৰবাব টেঙা খাওঁ। এই ভণ্টি আৰু নিকুৱে চাগে ৰেডি কৰি থৈছে। বন্দিতা লাগি আছে, এইফালে বোৱাৰী। ৰবাব টেঙাৰ উপকাৰিতা আপোনালোকে নিশ্চয় জানে। এই ৰবাব টেঙা খালে আমাৰ পেটৰ কৃমিবিলাক মৰে বুলি কয়। সেয়ে আমি বছৰেকত এবাৰ খাওঁ। বন্দিতা পূৰা পেট ভৰা খাবানে আজি? বাইদেৱে চুলি মেলি আছে, চুলি নহৰিলে হ'ল আৰু। খাওঁ লাগিছে চাগে আপোনালোকৰ দেই। জলকীয়া সানি দিয়া পূৰা। পকাকেইটা দিয়াচোন, আজিয়ে খাই লওঁ দেই। জিভা পানী ওলালেই আমাৰ। এতিয়া কিহত খাম? পাতো লাগিব এতিয়া। মনো এইটো লৈ ল, এইখিনি মোক দিয়া। অলপ দিম মজা। বেলেগ মিঠা, তাতে সৰু সৰু ধান জলকীয়া দি দিছোঁ, বহুত টেষ্টি লাগিছে। আজি ৰবাব টেঙাখিনি মনত থাকিবকৈ খাইছোঁ নহয়। আমি চাৰিজনীয়ে 4টা খাই দিছোঁ আজি। গাই প্ৰতি মানে এটাকৈ পৰিছে।
বহুত দিনৰ মনৰ আশা আজি পূৰালোঁ আমি গাই প্ৰতি এটাকে ক'ম মনত থাকি যাব আৰু ৰবাব টেঙা খোৱা আৰু খালে এনেকুৱা হেঁপাহ পোৰা খাব লাগে উদৰ পোৰা খাব লাগে গোটেই মুখখন সৰু জলকীয়া ধান জলকীয়া গোটেই মুখখন এতিয়া পুৰি গ'ল আৰু এতিয়া মিঠাতেল ল'ব লাগিব পুৰি লৈ মিঠাতেল ল'লে অলপ আৰাম লাগে এতিয়া মোৰো সময়হে আহিছে আপোনালোকৰ পৰা বিদায় ল'বলৈ পুনৰ নতুন ভিডিঅ' লগ পাম তেতিয়াহ'লে আজিলৈ মই